হে ৰাইজ, স্কুল কলেজ আৰু হোষ্টেল লাইফটো আমাৰ চবৰে কাৰণে বিশেষ হয় না। আৰু এই সময়খিনিৰ প্ৰেম গছিপিং আড্ডা আমি যদি এখন কিতাপৰ মাধ্যমেদি পঢ়োঁ কেনে লাগব, চকুৰ আগত চব ভাহি উঠব। গতিকে আজি মই সেনেহেন কাহিনী এটাৰ কথাই ক'ব আনিছোঁ। কাহিনীটোৰ মূল নায়ক শংকৰ আৰু মূল নায়িকা জুপিতৰা। আৰু কাহিনীটো আৰম্ভ হয় গুৱাহাটীৰ নৰকাচলৰ GMCHৰ বয়জ হোষ্টেলৰ পৰা। ইটাৰগাঁও এখনৰ সাধাৰণ পৰিয়াল এটাৰ ল'ৰা, মাক বাপেক মাষ্টৰ মাষ্টাৰনী, আৰু ছোৱালীটো বৈদ্য ভাল ৰিজাল্ট কৰে। সেনেকৈ চিট পায় GMCHত। হোষ্টেলত অহাৰ দিনা প্ৰথম দিনাই মস্ত ৰেগিং। তাৰপিছত তেওঁৰ কলেজ লাইফটো বিৰাট ধুনীয়াকৈ লেখকে বৰ্ণনা কৰিছে। নায়ক বিভিন্ন ক্ষেত্ৰত প্ৰতিভাৱান, তাৰে উপৰিও তেওঁ GMC সাংস্কৃতিক সম্পাদক। কলেজৰ ফাংচনত নায়িকাৰ যিটো এণ্ট্ৰি মুঠতে সাংঘাতিক। আৰু সেইখিনি সময়ত আপুনি কিতাপে পঢ়ি আছে না চিনেমাই চাই আছে ধৰবাই পাৰবা। আপোনালোকৰ মাজৰ যিবিলাকে অসম আন্দোলন দেখছে তেওঁলোকে যাতে আৰু একবাৰ আন্দোলনৰ সেই সময়খিনি মনত পেলাব পাৰে। কিতাপখনৰ বৰ্ণনাটো পঢ়ি মোৰ সেনেহেন লাগছে, সেনেহেন এটা টেকনিক থকা যেন লাগছে। মানে অসম আন্দোলনক বৰ সুন্দৰকৈ বিশ্লেষণ কৰিছে। বিশেষকৈ CRPFৰ কোব খাই নায়কে যিথেন হস্পিটেলৰ বেডত পঢ়ব লগা হয়, সেইখিনি পঢ়ি যে আপোনাৰ যে চকুৰ পানী ওলাব মই গেৰেণ্টি দি ক'লোঁ। অসম আন্দোলনৰ সময়ৰ এটা শ্লোগান, যদি হোৱা অসমীয়া আমাৰ সৈতে যোগ দিয়া, যদি নোহোৱা অসমীয়া অসম এৰি গুচি যোৱা। পঢ়ি থাকিলে মুঠতে গাত তেজ গৰম হৈ যায় দিয়ক। আৰু পঢ়ি থকা সময়খিনিত এনেহেন লাগব আপুনিও যেন অসম আন্দোলনত ভাগ লৈছে। অসম আন্দোলনৰ পিছত অসমৰ আৰু অসমীয়া যিটো দুৰৱস্থা লেখকে বৰ আৰ্টিষ্টিকেলি আগবাঢ়াই লৈ গৈছে। সেইখিনিৰ মাজতে মেডিকেল কলেজ, হোষ্টেল আৰু নায়ক নায়িকাৰ প্ৰেম কাহিনীটো বৰ স্মুথলি লেখকে আগে লৈ গৈছে। মুঠতে নায়কে মেডিকেল কলেজৰ ছাত্ৰ অৱস্থাৰ পৰা ডাক্তৰ হোৱাৰ দিনটোক লগি প্ৰত্যেকটো দিনে আপোনালোকে যাতে একদম ভালকৈ চকু দি চাব পৰাকৈ অনুভৱ কৰিব পাৰে, বস্তুখিনি সেনেকৈ লিখি গৈছে। শেষত দেখি নায়ক নায়িকাৰ প্ৰেম বিচ্ছেদ আৰু নায়কৰ ডাক্তৰী জীৱনৰ যিটো আৰম্ভণি সেইটো এটা বৈদ্য ডাঙৰ ক্লাইমেক্স। তাৰপিছত নায়কৰ বেলেগৰ লগত বিয়া হ'ল, নায়কৰ এটা চলিও হ'ল। এইবাৰ আৰু চলিটোই গুৱাহাটী মেডিকেল কলেজত পঢ়বা আহিলা। পঢ়বা আহি লগ পালাক বাপেকৰ প্ৰাক্তন প্ৰেমিকাক মাষ্টাৰনী হিচাপে, আৰু মাষ্টাৰনীও চিনি পালাক যে সেইটো ছাত্ৰ নিজৰে প্ৰাক্তন প্ৰেমিকৰ পুত্ৰ। কোভিডৰ সময়ৰ ভয় লগা দৃশ্যবিলাক আৰু সেই সময়ত ডাক্তৰী জীৱনৰ কষ্টবিলাক লেখকে বৰ ধুনীয়াকৈ বিশ্লেষণ কৰিছে। আৰু সেই সময়তে কোভিডত নায়কৰ মৃত্যু। নায়কৰ মৃত্যুৰ পিছত প্ৰাক্তন প্ৰেমিকাই পুতেকক খুজি অস্থিও আনলা, আনি বিসৰ্জনো কৰলা। মুঠতে লাষ্টৰ চিনবিলাক বৈদ্য ইমোশ্যনেল। মুঠতে 1979 চনৰ অসম আন্দোলনৰ পৰা 2020 চনৰ কোভিডক লগি সেই সময়খিনিৰ এটা চানেকি বুলি ক'ব পাৰি এই কিতাপখন। এখনিক লগিতো আপোনালোকে কিতাপখনৰ এটা সাম্যক ধাৰণা পালাকে। গতিকে কিতাপখনৰ নাম জানিব আপোনালোকৰ নিশ্চয় মন গৈছে। কিতাপখনৰ নাম নীল নক্ষত্ৰৰ সুৰ। আৰু কিতাপখন লেখছে আপোনাৰ মোৰ মানে সকলোৰে চিনাকি অসমৰ প্ৰসিদ্ধ চকু চিকিৎসক তথা লেখক ডক্টৰ শুভ্ৰকিংকৰ গোস্বামী। ধন্যবাদ।